নমস্কাৰ, মোৰ নাম ভুমণি শৰ্মা। মই 2টা শ্ৰেণীত পঢ়োঁ। আজি মই এটি সাধু ক'বলৈ চেষ্টা কৰিছোঁ। সাধুটিৰ নাম হ'ল লোভীয়া শিয়াল। ভুল হ'লে ক্ষমা কৰিব। মাছম একং নৰৌ জাতি, দৌমাছং মৃগ চুকৰু। অহিৰ একং দিনৌ জাতি, ঐত্যভক্ষু ধনুৰ গুণ। বহুদিন আগৰ কথা। এটা শিয়াল এদিন হাবিৰ মাজেদি গৈ আছিল। হাবিৰ মাজত সি দেখা পালে যে এটা সাপ, এটা গাহৰি, এটা হৰিণ আৰু এজন মানুহ ধনুকাৰ সৈতে মৰি থকা দেখা পালে। সি ভাবিলে যে আজি ঈশ্বৰে তাৰ বাবে বৰ ভোজ পাতি দিছে। এতিয়া খোৱাহে কথা। শিয়ালে মনতে ভাবিলে যে সি গাহৰিটো আৰু হৰিণটোৰে সি 2 মাহ খাব পাৰিব। মানুহজন সি 1 মাহ খাব পাৰিব। সাপডাল সি এদিনতে খাব পাৰিব। এতিয়া ধনুৰ গুণডাল খোৱাটোৱে ঠিক হ'ব বুলি ভাবিলে। যেতিয়া শিয়ালে ধনুৰ গুণডাল কামোৰ মাৰিলে, লগে লগে ধনুৰ জোংডাল তাৰ পেটত সোমাই চিঞৰি চিঞৰি শিয়াল মৰি থাকিল। আমিনো কি শিকিলো? অতি লোভে পাপ হয়, যমৰ ঘৰত বাস হয়। কথালে মিলিলে মুচি, আমিও আহিলো গুচি। ধন্যবাদ।